like it's breaking apart, 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 apart. Buzz, buzz, snap, here comes the beat. Radio's lost it, but we're on repeat. oi lakhi borokone dibo dhoriছে নি takke আজি silabon নহবই যেন পাইছো takke oi mama abhijyan আজিকালি দেখিছো কাৰখানা সোনকালে খোলা হৈছে আমিও পিছে বাতৰি কাকত আৰু বিহু গীত লৈ পালোহি দে এ থ তহতে আহুই পাওতে বৰষুণে পালেহি আমি আহিছিলো হে সমৰ বতৰ ফৰকাল হলে পিছত কেতিয়াবা বনাম দেছিলা ডাঙৰ বল এতিয়া বৰষুণ আহিছে ঐ সহায় কৰি দেচোন অলপ বল সহায় কৰ মই গভীৰ বিপদত পৰিছোঁ অনুগ্ৰহ কৰি বিফল গাঁৱলৈ আহি লক্ষী চাকৰি কোনোবাই বিপদত পৰিছে জানো
নীলাক্ষী তহঁতৰ পালিহি এনে ধুবলৈ পাহৰিলি তোৰ আৰু ইমান সময় লাগেনে আমাক মাতি নিজে নাথাকো দেখোন টান হৈছে তাতে আকৌ আধাতে পানীখিনিও শেষ হৈ থাকিল ঐ কিমান তামোল খুন্দি থাকো আৰু অকল তামোল 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 এইটো মোৰ কাৰণে নহয় নহয় অভিজ্ঞানৰ কাৰণেহে বৰ তামোল খোৱাটো তামোলহে খাইছো তোৰ দৰে যেতি খাই টান লগাই বহি থকা নাই সেইবোৰ বাদ দে আমি ইয়াত নীলা চিলাখনৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ সেইটোকে কওঁ হয় বাৰু কথাটো সেই চিলাখনত বহুত কিবা কিবি লিখা আছে মোৰ ৰেডিঅ'টো সঁচাকৈ বেয়া হৈ থাকিল চব তোৰ কাৰণে হৈছে অনবৰতে খালি ৰেডিঅ' 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 থচোন এইটো ঐ এইটো চোন বেয়া হৈছিলে কেনেকৈ বাজিল নমস্কাৰ ই আকাশবাণী গুৱাহাটী আজি ৮ বজাৰ বাতৰিসমূহ অসমৰ ভিন ভিন গাঁৱত অসম আন্দোলনৰ প্ৰতাপ আমালৈ অহা তথ্য মতে ১,০০০তকৈও অধিক লোক আহত হৈছে ভিন গাঁৱৰ লোকলৈ আমাৰ অনুগ্ৰহ কৰি যেন নিজৰ ঘৰ দুৱাৰ অচিনাকি লোকৰ বাবে খুলি নিদিয়ে আৰু অচিনযুক্ত চিঠি লোক অথবা তথ্য পালে অতি শীঘ্ৰে পুলিচৰ ওচৰ জানো আজি আহি থকা বাটত পদত কাপোৰ নেদেখিলোঁ ৰাজ্য এতিয়া বৰ বিপদজনক পৰিস্থিতি আমি এটাই সাৱধানী থকা উচিত কিন্তু নীলা চিলাখন তোৰ নীলাচিলা তোৰ কাহিনী আগতে নিজক বচা তাৰ পিছত লোকৰ কথা ভাবিবি ঘৰলৈকে যাওঁ বল বাহিৰত পৰিস্থিতি ইমান ভাল দেখা নাই ঐ ঘৰলৈকে যাওঁ বল কোন ঘৰলৈ যাওঁ তহঁত বাহিৰত বৰ বিপদজনক পৰিস্থিতি আমি চিলাখনৰ উল্লেখিত ইংগিতৰ পৰা এইখিনি বুজিব সক্ষম হৈছোঁ নদীৰ পাৰে পাৰে গৈছে এটা পথ তাৰ পিছত হয়তো এনেদৰে গভীৰ অৰণ্যৰ মাজেৰে যোৱা কথা বুজাইছে সম্ভাৱনা কম কিন্তু আমাৰ ওচৰত বৰ্তমান ইমানখিনিয়ে আছে মই এখন চিঠি লিখিছোঁ তাত লিখিছোঁ যে আমি স্কুলৰ পৰা এক সৰু অভিযানলৈ গৈ আছোঁ সোনকালে ঘূৰি আহিম কোকাত মিছা কিন্তু উপায় নাই এইকেইখন ল তহঁতে ৰাতি খাটৰ তলত থৈ দিবি পুৱা যাতে দেখা পায়
আৰু সেই ৰাতি আমি খোজ দিলোঁ এক দুঃসাহসিক অভিযানত। সোমাই গ'লোহি ৰাতিৰ অন্ধকাৰত, গাঁও উৰুৱাই নদী পাৰ হৈ এখন দুখনকৈ কটজে গাঁও, এহাল চকুত এসাগৰ বিস্ময় লৈ, বিৰহৰ দৰে সপোনৰ দৰে। ঐ ৰাতিটো ইমান বেছি শান্ত। জানো ৰাতি গাঁও পথাৰ সকলো শুই পৰে নীলাক্ষী। আমি সাৱধানে আগবাঢ়িব লাগিব। এই পথাৰৰ মাজত জীৱ জন্তুৰ লগতে আন বহুতো বস্তু থাকিব পাৰে। তহঁতৰ মনত আছেনে আইতাইছে ৰাতি পথাৰখনৰ বিষয়ে কৈছিল? আত্মাবোৰ বোলে অন্ধকাৰৰ পিছে পিছে ঘূৰি ফুৰে, বাটৰুৱাবোৰক বোলে নিচা পোহৰেৰে বিপথে পৰিচালিত কৰে। যদি আমাৰ লগতো ঠিক তেনেকুৱাই হৈছে। সেইবোৰ কেৱল কাহিনীহে। আমাৰ হাতত লেম্প আছে আৰু আমি ইজনে আনজনৰ লগত আছোৱে দেখোন। বাঁহৰ ভূত। বহুত তেজ ওলাইছে। যাচোন যা, মোৰ মোনাখৰত ৰুমালখন আছে, লৈ আহ। ৰবিচোন ৰ, দে অ' জল্দি কৰ। মই কৈছিলো আহিব নালাগে বুলি। এখনকে নাহো। কি ওলাই থাক তই? অভি ঘূৰি যাব বলা না। আধা বাট নাপাওঁতেই অৱস্থা। আগত বাৰু কি সন্মুখীন হ'বলগীয়া হয়। ঠিক আছে, হ'ব মানস, তই ইহঁতক লৈ গাঁৱলৈকে যা, মই অকলে যাম। জীৱন যৌৱনবোৰ সেই মৃত্যু অপৰ